আমাৰ ইয়াতে অহাৰ কাৰণে আজি আমাৰ এই দোকানখন NS মোবাইল কেয়াৰ নামৰ দোকানখন আজি উদ্বোধন কৰা হ'ল। দোকানখন উপস্থিত আপোনাৰ বৰপেটা জিলাৰ অন্তৰ্গত আলুগুটি মাছৰ বজাৰ। সুবিধা বোলে আপোনাৰ সকলো ধৰণৰ মোবাইল পাব আৰু লগতে সকলো মোবাইল যোগান দিয়াৰ লগতে আপোনাৰ সকলো ধৰণৰ ফাইনেন্সৰ সুবিধা আছে। টেংক কৰিছোঁ কি উদ্বোধন উপলক্ষে আমি কাষ্টমাৰসকলক আমি বিশেষ উপহাৰ স্পেচিয়েল ডিছকাউণ্টৰ সৈতে আমি বিশেষ উপহাৰ দিম বুলি আমি সিদ্ধান্ত লৈছোঁ। অফাৰ ক'বলৈ হ'লে অফাৰ এনেই আপোনাৰ এইটো মাহত আপোনাৰ কোনো ধৰণৰ অফাৰ চলা নাই, কিন্তু আমি ব্যক্তিগতভাৱে আমাৰ অফাৰ দিবলৈ আমি সিদ্ধান্ত লৈছোঁ। হয়, EMI আপোনাৰ EMI ফাইনেন্স, TVS ফাইনেন্স, সকলো ধৰণৰ ভিভ', অপো, ৰিয়েলমি, ছেমছাং, আইফোন সকলো ধৰণৰ। আজি নজমুল হক মোবাইল কেয়াৰ উদ্বোধন কৰা হ'ল আলুগুটি মাজাৰচাৰ বজাৰত। মানে অত্যাধুনিক দোকান আৰু ইয়াতে অত্যাধুনিক মোবাইলবিলাকো পাব, লেটেষ্ট মোবাইলবিলাক পাব। আজি আমি চাইছোঁ আইফোনৰ পৰা আৰম্ভ কৰি পেলাই ৰিয়েলমি, অপো, MI মোবাইল সকলো মোবাইল ইয়াতে যোগান ধৰা হৈছে। তো আজি আমাক মাতিছিলে, ইয়াতে ইফতাৰ পাৰ্টি দিয়া হ'ল। তো আমি ইয়াতে আহিছিলোঁ, খুবেই সুখী হৈছোঁ আৰু ইয়াতে ভাল মোবাইল পাব আৰু সুলভ মূল্যত পাব বুলি আশা কৰিছোঁ। এখেতসকলে মানে হ'লচেল, এখেতসকলৰ 3টা দোকান আছে, এটা বাগমাৰা চৰ বজাৰত আৰু কাৰাইখেতি বজাৰত আৰু ইয়াতে আৰু এটা হ'ল 3টা ইয়াতৰ মোবাইল দোকান হ'ল। এখেতসকলে মানে সুলভ মূল্যত মানে ক্ৰয় কৰি আনে আৰু আমাৰ এই দুখীয়া অঞ্চলৰ ৰাইজক সুলভ মূল্যত প্ৰদান কৰে, মোবাইল প্ৰদান কৰে। গতিকে আমি আমাৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এখেতসকলক। ইয়াতে নজমুল হক ডাঙৰীয়া ইয়াতে এই মোবাইল দোকানটো আজি উদ্বোধন কৰিলে আৰু আমি খুবেই সুখী হৈছোঁ। আৰু এই চৰাঞ্চলৰ ৰাইজক আমি টানি অনুৰোধ জনাম, আপোনালোকে ইয়াতে সুলভ মূল্যত আপোনালোকে মোবাইল ক্ৰয় কৰিব পাৰিব আৰু ইয়াতে ভাল মোবাইল পাব, আইফোনৰ পৰা আৰম্ভ কৰি চব ধৰণৰ মোবাইল পাব। ৰমজান মাহৰ আৰু ঈদৰ শুভেচ্ছা জ্ঞাপন গোটেই অসমবাসীক শুভেচ্ছা জনাইছোঁ। লগতে আজি আলুগুটি মাজাৰচাৰ বজাৰ স্থলীত এখন মোবাইল দোকান হৈছে NS মোবাইল কেয়াৰ, নজমুল হক মোবাইল কেয়াৰ। আৰু এই মোবাইল কেয়াৰৰ গোটেই অঞ্চলৰ আলুগুটি মাজাৰচাৰ গাঁও পঞ্চায়ত, খোলাবান্ধা গাঁও পঞ্চায়ত, বাগমাৰা গাঁও পঞ্চায়ত, নিয়াৰেষ্ট আপোনাৰ কামৰূপ জিলাৰ নগৰপাৰা গাঁও পঞ্চায়ত, ভগিৰাদাৰ গাঁও পঞ্চায়ত, নিয়াৰেষ্ট গোৱালপাৰা জিলাৰ শিমলুতলা গাঁও পঞ্চায়ত, সকলো সেই 4-5টা গাঁও পঞ্চায়ত আৰু মহাচৰা কাছমাৰা গাঁও পঞ্চায়ত আছে। সকলো গাঁও পঞ্চায়তৰ মানুহক আমি আবেদন বা অনুৰোধ জনাইছোঁ, সকলো যাতে আলুগুটি মাজাৰচাৰ এই NS মোবাইল কেয়াৰত যাতে তেওঁলোকে অত্যাধুনিক মোবাইল তেওঁলোকে যোগান ধৰিছে, ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। সকলো ধৰণৰ মোবাইল আছে আৰু সেই উপলক্ষে আজি এই মোবাইল কেয়াৰখন উদ্বোধন কৰিছে, উদ্বোধন বুলি ঘোষণা হৈছে। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।